হেল্ল' এভৰিৱান। টেট পৰীক্ষা দিওঁতে বহুত পৰীক্ষাৰ্থী কুৱেশ্যন পেপাৰখন পোৱাৰ আগতেই যিখন OMR চিট দিব নাম আৰু ৰোল নাম্বাৰ অন্যান্য তথ্য ভৰাবলৈ তাতেই কি হয় ৰিজেক্ট হয়। OMRখন কিয় ৰিজেক্ট হয়? ভুলকৈ লিখাৰ বাবে, অভাৰ ৰাইটিং কৰাৰ বাবে আৰু কাটাকাটি কৰাৰ বাবে। এতিয়া আহক কেনেকৈ ৰোল নাম্বাৰ আৰু অন্যান্য তথ্যখিনি শুদ্ধকৈ ভৰাব লাগে তাক আমি জানি লওঁ, তেতিয়া আপোনালোকৰ OMR কোনো কাৰণতে ৰিজেক্ট নহয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে OMRৰ এটা চাইডে পাব ৰোল নাম্বাৰ। ধৰি ল'লোঁ আপোনাৰ ৰোল নাম্বাৰ এইটো 5433210। তলতে লিখা থাকে ইন লেটাৰ্ছ, অৰ্থাৎ আখৰেৰে লিখিব দিয়ে। আখৰে কেনেকৈ লিখিব? এনেকৈ মই যেনেকৈ দেখাইছোঁ 5432210 আমি আখৰে এনেকৈ লিখিম। বহুত পৰীক্ষাৰ্থীয়ে এক্সাম হলত কি কৰে 5,43,210 এনেকৈ লিখে বা কনফিউজন হয়। এক্সাম হলত থকা ইনভিজিলেটৰ বা কাষত বহা কাৰোবাক সুধি সময় নষ্ট কৰে। গতিকে আপোনালোকে কেতিয়াও সময় নষ্ট নকৰিব এক্সাম হলত। এনেকৈ আপুনি ৰোল নাম্বাৰটো লেটাৰত লিখিব। তাৰপিছত আপুনি পাব OMRত আনটো পিঠিত ৰোল নাম্বাৰ। ৰোল নাম্বাৰৰ বাকচ পাব আৰু ৰোল নাম্বাৰৰ তলতেই প্ৰতিটো বাকচৰ তলত 0ৰ পৰা 9লৈ পাব। আপোনালোকে মন কৰিছে 0ৰ পৰা 9লৈ প্ৰতিটো বাকচত আছে। এইখিনি কেনেকৈ ফিল আপ কৰিব? ধৰি ল'লোঁ আপোনাৰ ৰোল নাম্বাৰটো 5433210। ইয়াত লিখিব প্ৰথম লাইনত কি কৰিব লাগিব? যিটো আপোনাৰ 5 আছে 5টো কলা কৰিব লাগিব। পিছৰ লাইনত কি কৰিব লাগিব? 4ৰ তলৰ লাইনটোতে কৰিব লাগিব। বহুত পৰীক্ষাৰ্থী কি হয় এই আগৰ লাইনটোতে 4টো কৰি দিয়ে, পিছত আকৌ ডাবল ৰাইটিং কৰি পিছত কৰে। তেনে কৰিলে আপোনাৰ OMR কিমানতে ৰিজেক্ট হ'ল আৰু আপোনাৰ পৰীক্ষা অথলে গ'ল। তেনেকৈ 3ৰ তলত 2, 1, 0 এনেকৈ ফিল আপ। তাৰপিছতে আপুনি পাব টেষ্ট বুকলেট কোড। সেই বুকলেট কোডটো আপুনি ভৰাব লাগিব। আপোনাৰ কাৰণে ABCDও হ'ব পাৰে, নাইবা PQRS কিবা এটা হ'ব পাৰে। এই বাকচটোত সেইটো লিখিব লাগিব। যদি B পাইছে B লিখিব লাগিব আৰু লগতে এই Bটো ক'লা কৰিব লাগিব। তাৰপিছতে চাওঁ হওক চেণ্টাৰ কোড। আপোনাৰ যিটো এক্সামিনেশ্যন চেণ্টাৰ এডমিট কাৰ্ডত এটা চেণ্টাৰ কোড আছে, সেই কোডটো ইয়াত ভৰাব লাগিব আৰু ঠিক একেদৰেই ইয়াত ক'লা কৰিব লাগিব ধুনীয়াকৈ। তাৰপিছতে আহিব টেষ্ট বুকলেট নাম্বাৰ। আপুনি যিখন কুৱেশ্যন পেপাৰ পাব তাতে এটা টেষ্ট বুকলেট নাম্বাৰ থাকিব, কুৱেশ্যন পেপাৰখনৰ চিৰিয়েল নাম্বাৰ। সেই চিৰিয়েল নাম্বাৰটো আপুনি ভৰাব লাগিব। যেনেকৈ আছে ঠিক তেনেদৰে আগৰ দৰে একেই। গতিকে আপোনালোকে গম পালে পৰীক্ষা দিয়াৰ আগতে আমি OMR চিটত কি কি ফিল আপ কৰিব লাগিব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব। ইয়াৰ উপৰিও আপোনালোকক এক্সাম চেণ্টাৰৰ নেম লিখিব দিব পাৰে বা অন্যান্য তথ্য সেইখিনি চাই লিখিব। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম 150 মিনিটত আপুনি 150টা প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব আৰু নজনা উত্তৰ কেনেকৈ কৰিব, জনা উত্তৰ কেনেকৈ কৰিব। তাৰ বাবে পিছৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। ধন্যবাদ।